সকল আসাম টেট 2019 প্ৰস্তুতিৰ বাবে ইতিমধ্যে এই চেনেলৰ জৰিয়তে কেইবাটাও গণিতৰ প্ৰশ্নোত্তৰ শিতান আগবঢ়াইছিলোঁ। আজি এটি বিশেষ খণ্ড আপোনালোকলৈ আগবঢ়াইছোঁ। এই খণ্ডটিত গণিতৰ বিশেষ কিছুমান প্ৰশ্ন সমাধান আগবঢ়াইছোঁ। কোনোবাই যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো আজি চাইছে তেন্তে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, যাতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকলৈ পঠালে আপোনালোকে পাবলৈ সক্ষম হয়। আহক আমাৰ মূল অংশটোলৈ আমি আগবাঢ়ি যাওঁ। আজি প্ৰথম প্ৰশ্নটো আগবঢ়াইছোঁ। প্ৰশ্নটো হ'ল, অষ্টম শ্ৰেণীৰ 60জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 60% গণিতত পটু। গণিতত পটু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব? 60জন, 30জন, 36জন বা 100জন? এই প্ৰশ্নটো কৰিব লাগিব। আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ কৰিব লাগে। মুঠ ছাত্ৰ ছাত্ৰী যিহেতু 60জন দিয়া আছে, 60জন ছাত্ৰ ছাত্ৰীৰ 60%, 60জনৰ 60% আমি উলিয়াব লাগিব। 60জনৰ 60% উলিয়াবলৈ হ'লে 60 পূৰণ 60% মানে 100 ভাগৰ 60। গতিকে এই শূন্যই এইটো শূন্যই এইটো শূন্য গ'ল। গতিকে 6 6 গুণ 36জন হ'ব গণিতত পটু ছাত্ৰ ছাত্ৰীৰ সংখ্যা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ দ্বন্দ্বচিত্ৰৰ প্ৰশ্ন। তলৰ দ্বন্দ্বচিত্ৰটোত আটাইতকৈ কম আৰু বেছি জনপ্ৰিয় খেলৰ ছাত্ৰ ছাত্ৰীৰ অনুপাত হ'ব 10:4, 10:8, 4:10, 4:6। গতিকে মই দ্বন্দ্বচিত্ৰটো আপোনালোকক দেখুৱাইছোঁ। ইয়াত OXৰ দিশত বিভিন্ন খেলবিলাক আছে। জনপ্ৰিয় খেল ক্ৰিকেট, ফুটবল, বেডমিণ্টন, টেনিছ আৰু কেৰম। আৰু OY দিশত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দিয়া আছে। গতিকে ইয়াত বেছি জনপ্ৰিয় খেল হ'বলৈ হ'লে আমাৰ প্ৰশ্নটো দিছে কি? আটাইতকৈ কম আৰু বেছি জনপ্ৰিয় খেল। গতিকে ইয়াত আমি দ্বন্দ্ববিলাক চাওঁ, টেনিছত আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জনপ্ৰিয় হৈছে। টেনিছটো মানে 4 আছে, 4জন ছাত্ৰ ছাত্ৰী, আৰু আটাইতকৈ বেছি আছে ফুটবলত 10। গতিকে আমাৰ কম আৰু বেছি ছাত্ৰ ছাত্ৰীৰ অনুপাতটো হ'ব 4:10। 4:10 এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 180ৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব? ইয়াৰ উত্তৰত দিয়া আছে 3, 5, 2 আৰু 7। এই প্ৰশ্নটো কৰিবলৈ আমি প্ৰথমতে 180ৰ মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব। 180টো আমি ভাঙি ল'ব লাগিব। 180টো কেনেকৈ ভাঙিম আমি দেখুৱাই দিছোঁ। 2য়ে 180ক 2 × 9 = 18, 9। আকৌ 3য়ে যাব, 3 × 3 = 9। তাৰপিছত আকৌ 3য়ে যাব, 3 × 10 = 30। আকৌ 2য়ে যাব, 2 × 5 = 10। গতিকে আমি 180টোক আমি 2 পূৰণ, ইয়াত 2 দুটা আছে, 2 পূৰণ 2 পূৰণ 3 দুটা আছে, 3 পূৰণ 3 পূৰণ 5 এটা আছে। গতিকে ইয়াত 2 দুটা আছে, 3 দুটা আছে আৰু 5 এটা আছে। 2 দুটা, 3 দুটা আৰু 5 এটা আছে। 2 দুটাটোক আমি 2 স্কোৱাৰ বুলি লিখিলোঁ, আৰু 3 দুটাটো আমি 3 স্কোৱাৰ বুলি লিখিলোঁ। আৰু 5 যিহেতু এটা আছে, 5⁻1 মানে 5 এটাহে আছে। গতিকে আমাৰ এই 180টো বৰ্গ সংখ্যা হ'বলৈ হ'লে আৰু এটা 5 আমি ইয়াত থাকিব লাগিব। আৰু এটা 5 আমি ইয়াৰ লগত পূৰণ কৰিব লাগিব। আৰু এটা 5 এনেকৈ পূৰণ কৰিব লাগিব, তেতিয়াহে এইটো 5 স্কোৱাৰ হ'ব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 5, মানে ইয়াৰ লগত আটাইতকৈ সৰু 5 সংখ্যাটো পূৰণ কৰিলে ই এটা বৰ্গ সংখ্যা হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5, বি অপশ্যনটো। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। 25ৰ বৰ্গমূল হ'ব 25, 50, 5 বা 35? এই গণিতটো কিছু কৰিব লাগিব। 25ৰ আমি বৰ্গমূল ল'ব লাগিব। 25ৰ বৰ্গমূল আমি বৰ্গমূল চিহ্নডাল আঁকি লৈছোঁ। তাৰ তলত আমি 2500টো আমি লিখি ল'লোঁ। এতিয়া এই 2500টো আমি ভাঙিব লাগিব। 2500টো আমি 25 পূৰণ 100 দুটা বৰ্গ সংখ্যাত আমি ভাঙি ল'লোঁ। ইয়াৰ 25টোক যদি আমি বৰ্গ
মূল লওঁ, 25টো মূল 5 সংখ্যাটোৰ পৰা আহিছে 5 5 গুণ 25, আৰু 100টো মূল 10 সংখ্যাটোৰ পৰা আহিছে 10 10 গুণ 100। গতিকে এই বৰ্গমূল চিহ্নডালে এই স্কোৱাৰ দুটা উঠাই লৈ গুচি যাব। গতিকে 5 পূৰণ 10 সমান ইয়াৰ বৰ্গমূল হ'ব 50। 25ৰ বৰ্গমূল 50, যিটো আমাৰ ইয়াত বি অপশ্যনটোত আছে। গতিকে আজিলৈ আমাৰ প্ৰশ্ন আমি ইমানেই সংগ্ৰহ কৰিছিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি অত্যাধিক প্ৰশ্ন সংযোগ কৰিবলৈ যত্ন কৰিম। তাৰ বাবে আপোনালোকে অপেক্ষা কৰক আৰু আমাৰ চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক। ধন্যবাদ।